জানে যে মই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ আৰু মই যিহেতু চিকিৎসাৰ কাৰণে বম্বেত আছিলোঁ, মাজতে গুৱাহাটী গৈছিলোঁ যদি আকৌ মই বিশেষ কাৰণত বম্বেত আহিবলগীয়া হ'ল। গতিকে মই বম্বেতে এতিয়া উপস্থিত আছোঁ আৰু ইয়াতে ট্ৰিটমেণ্ট চলি আছে। হাই ফ্ৰেণ্ডছ, খুব দুখ লগা এটা খবৰ। গতিকে মই অকণমান আগত পালোঁ। আমাৰ মৰমৰ কিশোৰ দা, অসমৰ জনপ্ৰিয় অভিনেতা, তেখেতৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল আৰু তেখেতৰ আজি পৰলোক প্ৰাপ্তি ঘটে। তো মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে। আৰু মই আশা কৰোঁ, অনুৰোধো জনাইছোঁ সকলোৱে অলপ প্ৰাৰ্থনা কৰক আৰু তেখেতৰ যাতে আত্মাই চিৰসৎগতি পায় তাৰে কামনা কৰিছোঁ। মই যেতিয়াই গম পালোঁ খুব বেয়া লাগিছে। অসমৰ এজন জনপ্ৰিয় এক্টৰ, আমাৰ মৰমৰ কিশোৰ দা, খুব ভাল এক্টিং কৰিছিলে। যিকোনো ভিডিঅ'ই তেখেতৰ চাইছিলোঁ আৰু তেখেতৰ হয়তো নতুন আহিবলগীয়া ভিডিঅ' আৰু কেতিয়াও আমি দেখা নাপাম। তেখেত আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিলে। বেয়া লাগিছে, মনটো খুবেই বেয়া লাগিছে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে মই প্ৰাৰ্থনা কৰিছোঁ আৰু মই অনুৰোধ জনাইছোঁ আপোনালোকেও যেন অকণমান প্ৰাৰ্থনা কৰে দাদাৰ যাতে আত্মাই, কিশোৰ দাৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে। তাৰ কাৰণে প্লিজ আপোনালোকে অলপ প্ৰাৰ্থনা কৰিব।